আইৰে মিঠা, ইমান মিঠা, পৰৰ বস্তু খোৱা যে ইমান মিঠা আগতে কেতিয়াও গম পোৱা নাছিলোঁ। যিসকলে খায় সেইসকলেহে ভালকৈ বুজিব পাৰিব যে কিমান মিঠা। মই কিন্তু কেনেকৈ বুজি পাইছোঁ জানে? মই দি পেলাইহে গম পাইছোঁ যে কিমান মিঠা। এইকেইটা মানে যেতিয়া আপোনাৰ পৰা নিব, এনেকৈ লিলিমাই কৰিব, মানে এনেকৈ আপোনাৰ লগত মানে মিলি যাব। কি মিল মানে ক'বলৈ নাই। মিঠা সুৰেৰে কথা পাতি পাতি আপোনাৰ পৰা নিব, পিছত লগ নিদিব, লগেই নাপাব। এইকেইটা হৈছে হাৰামীৰ। এইকেইটাই হৈছে অৰিজিনেলি পৰলুবি। মানে যিসকলে আনৰ কিবা বস্তু খালে মনত নাথাকে, কিবা ধাৰ আনিলে মনত নাথাকে, দোকানৰ পৰা কিবা বস্তু আনি খালে মনত নাথাকে, পকেটত লাখ লাখ টকা সোমাই লৈ ঘূৰি ফুৰিব, লাখ লাখ টকাৰ কাৰোবাৰ কৰিব, কিন্তু আপুনি পোৱা টকা সুধিলে ক'ব এতিয়াতো নাই, আমুক দিনা দিম, যোগাৰ কৰিব লাগিব, আমুকটো বিক্ৰী কৰিব লাগিব। আপোনালোকে বিশ্বাস কৰেনে এইকেইটা সঁচা কথা কয় বুলি? কেতিয়াও নকয়। এইকেইটা মানে এনেকুৱা হাৰামী, মানে পৰৰটো খাই পেলাই ডাঙৰ হৈছে আৰু মানে সেই লোভটো এৰিব নোৱাৰে। এইকেইটাক মানে মইতো কওঁ, যিকেইটা আনৰ পইচা খাই খাই মানে পেটুকা হৈছে, এইকেইটাৰ গৰ্ভপাত হৈ যাব লাগে।